নমস্কাৰ, মই আজি শিশু খাদ্য খোৱাৰ 5 আঙুলিৰ নিয়মৰ বিষয়ে কম। 5 আঙুলি, 1 আঙুলি মানে 1 চামুচ ঘিউ, 2 আঙুলি 2টা বাচন বাটি আৰু চামিচ, 3 আঙুলি শিশু অতি কমেও 3বাৰ খাদ্য খুৱাব লাগিব। 4 আঙুলি শিশু আমাৰ খাদ্য গোটৰ মাজত 7টা গোটৰ মাজত অতি কমেও 4টা খাদ্য খুৱাব লাগিব। 1 শস্যজাতীয় খাদ্য যেনে চাউল, 2 মাহজাতীয় খাদ্য যেনে দালি, যেনেকুৱা দালিৰ পানীও খাব পাৰে, 3 প্ৰটিন জাতীয় খাদ্য, দুধ আৰু কণী, 4 ফল মূল যাৰ পৰা পানী পায়। 5 আঙুলি আমাৰ শিশু 5 ইন্দ্ৰিয়ৰ নিচিনাই খুৱাব লাগিব। যেনে ফাৰ্ষ্টে চকুৰে শিশু কোলত লৈ ভালকে মাকে আৰু শিশুক চাব লাগিব, শিশুৰ ফালে চাব লাগিব। তাৰপিছত কাণেৰে শিশুৱে কি কৈ আছে মাকে ভালকে শুনিব লাগিব। তাৰপিছত নাকে গন্ধটো ল'ব লাগিব, শিশুৰ খোৱাৰ গন্ধটো অলপ ধুনীয়া হ'ব লাগিব, তেনেহ'লে শিশু খাই ভাল পাব। তাৰপিছত জিভটোতে মাকে আগতে টেষ্ট কৰি চাব লাগিব, কাৰণ কি যদি অতি গৰম হৈ যায় খোৱাটো শিশু খাব নোৱাৰিব আৰু ঠাণ্ডা হ'লেও খাই কেনে সোৱাদ নাপাব, সেইকাৰণে মাকে আগতে টেষ্ট কৰি তাৰপিছত শিশুক খুৱাব লাগিব। 5 হ'ল আমাৰ স্কিন, মানে ত্বকৰ লগত ছালৰ লগতে শিশুক কোলতে বহাই মাকৰ স্কিনৰ লগত শিশুৰ স্কিন মানে একেৰ লগত এটাচ হৈ কেনে মাকে অতি মৰমেৰে শিশুক কোলত লৈ খুৱাব লাগিব। এইটো হৈছে আমাৰ 5 আঙুলিৰ নিয়ম। এটি শিশু যেতিয়া 181 দিনত ভৰি দিয়ে তাক পৰিপূৰক খাদ্যৰ প্ৰয়োজন হয়। পৰিপূৰক খাদ্যৰ ভিতৰত 7টা গোট থাকে। আচলতে 7টা গোটৰ খাদ্য যদিও দিব নোৱাৰে, আমি 4টা গোটৰ খাদ্য দিয়াটো বাঞ্ছনীয়। তাৰে ভিতৰত আমি ভিটামিন এণ্ড মিনাৰেল, ভিটামিন আৰু মিনাৰেলৰ ভিতৰত কণী, অমিতা, কমলা আৰু মাছ জাতীয় খাদ্য দিব লাগে। কাৰ্বহাইড্ৰেটৰ ভিতৰত আমি আলু, ভাত, আম আদি খাদ্য দিব লাগে। তাৰপিছত আহিল প্ৰটিনৰ ভিতৰত আমি চয়াবিন, বিন, বুটমাহ জাতীয় খাদ্য দিব লাগে। তাৰপাছত আহিল ফেটছত আমি কণী, ঘি, গাখীৰ আদি দিব লাগে। চাউল, আটা, আলু ইত্যাদি দিব পাৰি। প্ৰটিন দিব পাৰি, প্ৰটিন দালি জাতীয় শস্য, তাৰপিছত চয়াবিনত প্ৰচুৰ পৰিমাণে প্ৰটিন পায়। ফেটছ আছে, ফেটছত তিলত, সৰিয়হ, বাটাৰত আদিত ফেটছটো পায়। ভিটামিন আহিব, ভিটামিনত নেমু, বিলাহী, আম সেইবিলাকত ভিটামিন যথেষ্ট পোৱা যায়। তাৰপিছতে মিনাৰেলছত বাদাম, পালেং, আম ইয়াত পোৱা ইত্যাদিত মিনাৰেল যথেষ্ট পোৱা যায়। তাৰপিছত ড্ৰাই ফ্ৰী ফাইবাৰত আহিছে আপোনাৰ বাদাম, কল, মিঠা আলু এইবিলাকত যথেষ্ট পৰিমাণে আহযুক্ত খাদ্য যিহেতু পোৱা যায়, সেইটো গতিকে এইটো খুৱাবই লাগে। তাৰপিছতে আহিলে আমাৰ 7 নম্বৰতে পানীজাতীয় খাদ্য তৰমুজ, তিয়ঁহ, বিলাহী ইত্যাদি খোৱালে শিশুৰ মানসিক শাৰীৰিক বিকাশত উন্নতি হয়। নমস্কাৰ, মই এতিয়া এটি পৰিপূৰক আহাৰৰ বিষয়ে ক'বলৈ ওলাইছোঁ। এটি শিশু 180 দিন অতিক্ৰম কৰি 181 দিনত যেতিয়া ভৰি দিয়ে লগে লগে শিশুটিৰ এটি নতুন জীৱনৰ যাত্ৰা আৰম্ভ হয়, কাৰণ শিশুটিয়ে এই সময়ছোৱাত দ্ৰুতভাৱে বৃদ্ধি হয় আৰু কাৰ্যকলাপো বৃদ্ধি হয়। তাৰ এটি শিশু মাকৰ গাখীৰ খোৱাৰ লগত পৰিপূৰক আহাৰ খোৱাৰ আৱশ্যক হৈ পৰে। জীৱনৰ প্ৰথম এই 2 বছৰ শিশুৰ শাৰীৰিক আৰু মানসিক বিকাশৰ বেছিভাগেই সম্পূৰ্ণ হৈ উঠে। এটি শিশু 181 দিনৰ পৰা 7-8 মাহলৈকে খোৱা মাকৰ গাখীৰ লগত পৰিপূৰক আহাৰ 3বাৰ খুৱাব লাগে আৰু 9 মাহৰ পৰা পাৰিলে 4বাৰকে আহাৰ খুৱাব লাগে। শিশুৰ প্ৰথম আহাৰ বুলিলে ঘৰতে পোৱা খাদ্য, শস্য তৈয়াৰ কৰা খাদ্য যেনে চাউলৰ গুড়ি ভুজি মিলাই পায়স বনাই দিব লাগে। 181 দিনৰ পৰা 7-8 মাহলৈকে কমেও মাকৰ গাখীৰৰ লগত কমেও তাক 3বাৰকে খুৱাব লাগে আৰু 9 মাহৰ পিছত 4বাৰকে খুৱাব লাগে। তাৰ শিশুটিৰ খাদ্য হেৰিটো 7টা গ্ৰুপৰ খাদ্য থাকে, কিন্তু আমি কমেও তাক 4টা গ্ৰুপৰ খাদ্য আমি নিৰ্দিষ্ট কৰিব লাগে। যেনে কাৰ্বহাইড্ৰেটত থাকিব ধান জাতীয় খাদ্য, আলু আৰু যিমান আমি কাৰ্বহাইড্ৰেট পাওঁ সেইখিনি। প্ৰটিন থাকিব, প্ৰটিনত মাছ জাতীয় খাদ্য, মাছ, কণী অলপকে দি আমি আৰম্ভ কৰোঁ। ফেট জাতীয় খাদ্য যেনে আমি ঘি দিম, বাটাৰ দিম, বাদাম এইখিনি দিম। ভিটামিন জাতীয় ভিটামিনত থাকিব অমিতা, তাৰপিছত নেমু টেঙা এইবিলাক আমি শিশুটোক দিব লাগে, তেতিয়া বাচ্চাটো সম্পূৰ্ণ পুষ্টিটো পায়। পৰিপূৰক খাদ্য গোটেই দিনটো খাদ্য তালিকাটো এবাৰ ক'বলৈ ওলাইছে। ৰাতিপুৱা বাচ্চাটোক 7টা বজাত মাকৰ গাখীৰ খালে তাৰপিছত 8টাৰ পৰা 8:30লৈকে তাক অলপ লুথুৰি বনাই দিব লাগিব ঘৰুৱা পদ্ধতিৰে, এনেকে খুৱাব পাৰে। তাৰপিছত আমি খুৱাম ফল মূল, 10টাৰ পৰা 10:30, 11টালৈকে তাক অলপ ফল মূল পিটিকি দি তাক সেইটো খুৱাব পাৰি। তাৰপিছত আহি গ'ল আমাৰ দুপৰীয়া ভাগত আমি তাক কি কৰিম, ঘৰুৱা পদ্ধতিৰে থলুৱা পাচলি যিমান শস্য পায় তাক দি আমি এটা খিচাৰি বনাই তাক খুৱাম।
তাৰপিছত আমি তাক দিম আবেলি 4 বজাত আমি লুথুৰি বা জলপানৰ এটা মিশ্ৰণ কৰিম, শিশুটিক খুৱাব আপোনালোকে। তাৰপিছত আহি গ'ল ৰাতি মানে বেছি ৰাতিলৈকে শিশু এনে দাঁত খোৱাৰ দিব নালাগে, মাটি দুগ্ধটো সি খায়ে থাকিব, কিন্তু ৰাতি 6 বজা 6:30 বজালৈকে তাক এবাৰ খিচাৰি বা জলপান অলপ হেভি খোৱা খুৱাই দিব লাগে। তেনেহ'লে নমস্কাৰ, মই এতিয়া মাটি দুগ্ধ পান কৰাৰ 5টা পদ্ধতি কৰি দেখাম। প্ৰথমতে আমি কৰিম কেডেল পদ্ধতি হৈছে আমি সচৰাচৰ মানে কমনলি যোনটো কৰোঁ, বাচ্ছাটোক এনেকৈ হাতৰ মাজত লওঁ, তাৰপিছত এনেকৈ ধৰি লওঁ আৰু তাক সহজভাৱে বেজটো চুপিবলৈ সুবিধা কৰি দিম। কৰিম চাইডলিং। এতিয়া চাইডলিং মানে আমি এনেকৈ শুই দিম পুৰা বিচনাটো, বাচ্ছাটোক এনেকৈ ৰাখিম হাতৰ মাজত আৰু এনেকৈ ধৰি দিম, সুবিধা কৰি দিম, সি শুই খাব পাৰিব, আমিও শুই আৰাম কৰি তাক খুৱাব। এতিয়া মই কৰি আছোঁ ক্ৰছ কেডেল আমি এনেকৈ আগৰ নিচিনা ল'ম, তাক সুবিধা এনেকৈ লৈ কিনে তাৰপিছত লাহেকৈ এইটো হাত গুচাই দিম, তাৰপিছত সি এইটো হাতেদি আমি তাক মৰমো কৰি থাকিব পাৰোঁ বা এইটো হাত আমাৰ ফ্ৰী থাকিব, তাক সি এনেকৈ থাকিব। লেট বেগত আমি বাচ্ছাটোক এনেকৈ খোলাত বহিব দিও, চকীত আউজি দিব পাৰিম, এনেকৈ কৰিও দিব পাৰোঁ। তাৰপিছত আমি কেতিয়াবা শুই বিচনাত এনেকৈ যদি পিছফালে আউজি দিওঁ আৰু বাচ্ছাটোক এনেকৈ লগাই দিওঁ, আৰামদায়ক তাক তাপত কৰি দিওঁ, সি খাব পাৰে। মই কৰিম ফুটবল পদ্ধতি। এইটো হৈছে আমি বেবীটোক বহুত মাত্ৰাৰে এনেকৈও খুৱাব অসুবিধা পায়, এনেকৈও অসুবিধা পায়, তেতিয়া আমি কি কৰিম, বাচ্ছাটোক এনেকৈ ল'ম, লৈ কিনে নিজৰ বাচ্ছাটোৰ ভৰি দুটা আমাৰ এই বাটৰ মাজত লৈ ল'ম আৰু তাক এনেকৈ সুবিধা কৰি দিম খাব, আৰু তলত এটা গাৰু দিম, তাৰ মানে ছাপৰ্ট পাব তেতিয়া। নমস্কাৰ, মই এটি শিশুৰ জন্মৰ পৰা 2 বছৰলৈ কি ধৰণৰ খাদ্য খালে শাৰীৰিক বিকাশিক আৰু মানসিক উন্নতি হয় তাৰ বিষয়ে এটি গীত গাবলৈ ওলাইছোঁ। ওহে ও মা, তোমার বুকুর গাখীর খিনি দিবা নেকি মোকে, বুকুর গাখীর বিনা অন্য নিবিচাৰো তোমার তাতে, বুকুর গাখীর বিনা অন্য নিবিচাৰো তোমার তাতে, জন্ম হওয়ার 1 ঘণ্টার ভিতৰতে হালধীয়া কলষ্ট্ৰমৰ পৰা মা বঞ্চিত নকৰিবা মোকে, ও মা তোমাৰ বুকুৰ গাখীৰ খিনি দিবা নেকি মোকে, বুকুৰ গাখীৰ বিনা অন্য নিবিচাৰো তোমাৰ তাতে, হালধীয়া কলষ্ট্ৰমত প্ৰটিন ভিটামিন থাকে, তাত প্ৰদূষণ ৰোধক শক্তি থাকে, মা টিকাকৰণ স্বৰূপে মোৰ মা, তোমাৰ বুকুৰ গাখীৰ খিনি দিবা নেকি মোকে, বুকুৰ গাখীৰ বিনা অন্য নিবিচাৰো তোমাৰ তাতে, 6 মাহৰ পিছতে গাখীৰৰ লগতে পৰিপুষ্টিও লাগে, তাত গোটা বস্তু ঘি কণী মাছ ফল মাহ শাক পাচলিও থাকে মোৰ মা, পৰিপুষ্টি আৰু শাৰীৰিক বিকাশত তোমাৰ যতন লাগে, তোমাৰ যতনে মোৰ জীৱনত অপুষ্টি নাথাকে মোৰ মা, তোমাৰ যতনে মোৰ জীৱনত অপুষ্টি নাথাকে মোৰ মা। নমস্কাৰ।